যমুনার ঘাটে গোপী কেলি করে হবে কৃষ্ণ কবি সাদিপুর হয়তো আশা তুমি দেখা দিও হরি আজি হে গোবিনী হবে যমুনার ঘাটে যাই হে যাই হে যাই হে ও যাই ও যাই ও যাই আজি হে গোবিনী হবে যমুনার ঘাটে যাই হে যাই হে যাই হে ও যাই ও যাই ও যাই
राधा प्राण लीला काहे। राधा प्राण लीला काहे, वृंदावने बजाए बाही। राधा प्राण लीला काहे, वृंदावने बजाए बाही। তুমি মোর প্রিয় হরি গুরু, কত যুগ যুগ ধরি তুমি মোর প্রিয় হরি। কত যুগ যুগ ধরি তুমি মোর প্রিয় হরি। কিয়নো করিলা অনাথিনী, কিয়নো করিলা অনাথিনী। রাখি সেৱা গ্ৰহণ কৰক। উঠা দেৱী। প্ৰভু দেৱী, তুমি থাকা নন্দৰ ঘৰত আৰু মই থাকোঁ গকুলৰ আয়নৰ পোতাহানত বন্দিনী। কি বুজিবা প্ৰভু, কিমান যে দাৰুণ বেদনা বুকুত বান্ধি লৈ ৰাধাই কটাইছে জীৱন। নিষ্ঠুৰ তুমি, নোৱাৰা বুজিব ৰাধাৰ হৃদয়ৰ বেদনা। কুটিলা নন্দিনী, তাইও হ'ল মহাশত্ৰু মোৰ। যাওঁ বুলি কেনিবা ওলাই চাই থাকে নীলগৰ পৰা। কিবা এটা উপায় কৰা প্ৰভু, কিবা এটা উপায় কৰা। নহ'লে আজি ৰাধাৰ জীৱনৰ বন্তি নুমাওঁ। প্ৰাণাধিকা দেৱী, সাধ্য শক্তি তুমি ভাগ্যৱতী। মুগ্ধ হৈছা কিয় তুমি নিজৰ মায়া? পাহৰিছা কিয় তুমি গোলোকধামৰ কথা আৰু শ্ৰীৰামৰ হাত? তোমাৰ পৰম ভক্ত শ্ৰীৰামৰ সাপ নিতান্তই ভুগিব লাগিব আমি। তুমি, দাদা আৰু মই নহওঁ আমি সামান্য নৰক। মাত্ৰ এই পৃথিৱী ভাৰ সংসাৰৰ হেতু কৰিছোঁ বিমত্যত বিচিত্ৰ ধেমালি। থাকোঁতেই গকুলত তোমাৰে প্ৰতিজ্ঞা মতে পাতিম সেই মহাৰাসলীলা। কৰিছিলোঁ অংগীকাৰ মই তোমাৰ ওচৰত। সেয়েহে আগামী শাৰদীয় পূৰ্ণিমা নিশা পাতিম সেই মহাৰাসলীলা তোমাৰে প্ৰতিজ্ঞা পূৰণৰ হেতু। তাৰ বাবে তুমি আয়নৰ নিষেধাজ্ঞা কৰিবা। জ্ঞানৰ চক্ষু তই কৰি শুনিল কৰা তাক কৃপা বিতৰণ। প্ৰভু, মনুষ্য লোকত পৰি পাহৰি আছিলোঁ নিজকে সমুল। আজিৰ পৰা মোৰ মনৰ সংশয় হৈছে ছেদৰ। প্ৰভু, জনমে জনমে যেন ঠাই পাওঁ তোমাৰেই চৰণ। উঠা দেৱী।
সুমধু ঘুরে হারদ পূর্ণিমার রাত্রি কামে আমি দগ্ধ হতে নুয়ার ধরিব ধৈর্য কুলল নিধি কি করে পতি কি সুমধু ঘুরে মহাভক্তা গোপিনীসকল কিবা হেতুৱে ৰাত্ৰিৰ কালত উপস্থিত হলাহি জনপ্ৰাণীহীনে বৃন্দাবনৰ মাজত ভয়ংকৰ হিংসক জন্তুবোৰে বিচৰণ কৰে এনে সময়ত
এতেকে তোমালোক নাৰী জাতি। ইয়াত থকাটো তোমালোকৰ নহয় বাঞ্ছনীয়। তোমালোকৰ সকলোৰে আছে পতি, পুত্ৰ, ঘৰ, গাড়ী আৰু আত্মীয় স্বজন। ঘূৰি গৈ নিজ পতি পুত্ৰ হবে, থাকা গৈ সুখ আৰু শান্তিৰ মাজত। তৃপ্ত কৰাকৈ তোমালোকৰ অনুতপ্ত হৃদয়। যদি এনে সময়ত তোমালোক থাকা ইয়াত, তেন্তে কলংক দিব সমস্ত জগতে। হে প্ৰভু, কলংকৰ ভয় দেখুৱাই কিয় কৰিব খোজা পৰিত্যাগ আমি? তোমাৰ বাবে ল'ব লাগে ল'ম আমি কলংকৰ বোজা। তথাপিতো প্ৰভু, তোমাৰ বিচ্ছেদ অসম্ভৱ, অসম্ভৱ প্ৰভু। হে গোপিনী পালৰ পল্লৱ, পতি পুত্ৰ ঘৰ বাৰী সকলোকে ত্যাগ কৰি তোমাকে অৰ্পিত কিয় ওলালে মৃত্যুৰ বাণী? হে তোমাক মহত্ব কলংক পূজাই গোপিনীসকলক কিয় ওলাই এনে মৃত্যুৰ বাণী? প্ৰিয় সখী ভক্তিমতী গোপিনীসকল, দেখি তোমালোকৰ নিবিড় ভক্তিভাৱ পৰাস্ত আজি মই কৰিছোঁ স্বীকাৰ। নিৰ্ভীক নিৰ্ভীক তোমালোক সকলো সখী, মাত্ৰ কৰিছিলোঁ মই এটি সামান্য পৰীক্ষা। তেন্তে আহা আহা সখীসকল, গোৱা গীত মধুৰ কণ্ঠে শৰতৰে পূৰ্ণিমা নিশা নাচো মই, আৰু মোৰে লগতে নাচা গোপিনী বৰ্জন। কি Ram
রাখি
পুনর্ধন অখিনী রাবরী এ হরি গুণ গহন জানি
গুরুদেবয় মহেশ্বর গুরু সাক্ষাৎ পরব্রহ্ম তস্मै শ্রী গুরুবে নমঃ তস্मै